Hi guys, welcome to our channel. আজি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। ব্লগ ব্লগটো আৰম্ভ কৰো। আজি দিনটো আমি কি কৰো আপোনালোকক দেখাই আছো, চাই থাকিব দেই হেকলৈকে। একদম যে পুৰা কাটি পিনি নাইকিয়া কৰি দিলে। এইফালে চাওক, আজি বাগান আহিছিলো মানে দজিনা ফুল অলপ ছিঙি লৈ যাওঁ। মই আকৌ জলকীয়া ছিঙিছো পাই। কিবা মানুহে কাম লাগি আছে, তাকে চাবলৈ আহিলোঁ। দুদিনমানৰ পিছৰ পৰা আমাৰ ডিউটি পৰিব ইয়াত। পাত ছিঙা বাবু, ছেকেণ্ড বাবু, ফাৰ্ষ্ট বাবু, ছেকেণ্ড বাবু। জাপ মাৰিও পোৱাগে নাই মাহীয়ে, যেনে তেনে পাইছেগে। কিয় নাপাব? এনেই ইমান ওখ পাখ মানুহ হৈছে নি? ইমান ওখ মানুহৰ এইটোৱে মানে লাভ আৰু লাগে। নহ'লে কি চাপৰ হ'ব লাগিছিলে নেকি মা নিচিনা? মই ন ওখ, মই অলপ দিনৰ পাছত চাগে মাহী এনেকৈ ক'ব লাগিব, অ' মোৰ মাথাটো ডাঙৰ মাহী। মইনা কলিজা এনেকুৱা কৈছে। আৰু কোনডাল টুকি পাম? আৰু ঢুকি পাৰিবলৈ নাই চাগে। এয়া দেখিছে, এয়া মই সেইফালে মাহেঁত ওপৰত কি বুলি কয়, চজিনা ফুল ছিঙিবলৈ গৈছে। সেইফালে মহা আহিছে। এইকেইদিন আছিলে ময়ে আকৌ এতিয়া টেংগে টেংগে ক'ত আইয়া চাওক আপোনালোকে বিলাহী আৰু কি কণী দি পেলাই খাব। ইয়াত কণ বিলাহী আছে, আমি কণ বিলাহী লৈ যাওঁ। কণ বিলাহীও আছে, কণ বিলাহীয়ে চজিনা ফুলে আৰু ডিম। বেবী বিলাহী কাৰণে ভাল, খাব লাগে এইটো সময়ত। বেছি আকৌ উঠি নাথাকিবা, আকৌ ভাগি থাকিব, তাৰপৰা ময়ো পৰি যাম আকৌ ধামকে। পৰিলে গম পাবিয়ে নহয়। লা 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 লা। এইফালে বস্তা নিয়ে মানুহ। দি আছে মানে কাম কামত লাগি আছে। এইফালে আমাৰ হিৰো আহি আছে, এইফালে কলম দি হৈ গ'ল। এতিয়া ইয়াতো পুলি অলপ লগাব বোলে। এতিয়া ভাগৰ লাগি গৈছে মানে, অকণ বহি লৈছোঁ আমাৰ চাংঘৰটোৰ ওপৰতে। এইফালে আমাৰ দেখি নগ'লেই, আইতা এজনী ঘৰলৈ গ'লোঁ, আমি চাহ তাহ খাই আহিলোঁগৈ। এইজনে অকল মোবাইল চাই আছে। সেইকাৰণে পপুৱে কৈছে, তোৰ অকল বোলে মোবাইল ধান্দা, বোলে গেমৰ ধান্দা বোলে, তাক বকি আছেহি। এইফালে নিজৰ নিজৰ মোবাইল লৈ হেৰি কৰিছে। পপু ক'ত গ'ল? কোনটো পপু? এইটো পপু কাম লাগি আছে বোলে সি। আজি আমাৰ ভিডিঅ'টো ইমানেই ন, ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ বাই বাই। বাই বাই।